ডাম্পাৰ লগাই দিছে ফকলেণ্ড দি এতিয়া উঠাই দিব ডাম্পাৰত আৰু মই মোৰ ওপৰ ফালে চাক হেল্ল' গাইছ ৱেলকাম বেক টু দি মাই চেনেল গাইছ আজি আমি এটা এনেকুৱা জেগাত যাম য'ত আপোনাৰ পাথৰ চাথৰ উঠোৱা হয় কোৱাৰী বুলি কয় মই তাত যাম এতিয়া মই ইয়াত বাইকটো ইয়াত পাৰ্ক কৰি থৈছোঁ আৰু এইফালে চাক মই এটা কেচাৰত আছোঁ এতিয়া ডাম্পাৰত উঠি এটা কোৱাৰীত যাম বলক আপোনালোকক কোৱাৰীখন দেখাই আছোঁ কোৱাৰীখন কেনেকুৱা হয় মই এটা ডাম্পাৰত আছোঁ আপোনালোকে দেখা পাইছে যে এইটো ডাম্পাৰ হয় চাক ডাম্পাৰত আছোঁ আৰু এইফালে চাক মোৰ যেটো ড্ৰাইভাৰ মোৰ বাতি যায় এটা গাড়ী চলাই আছে এতিয়া আমি দুটা এটাকে কোৱাৰীত যাম কোৱাৰী বুলি কয় না এইটো কোৱাৰীত যাম এটা মানে য'ৰ পৰা আপোনালোকে ঘৰ যে বনাই ঘৰত পাথৰ ব্যৱহাৰ কৰে পাথৰ চাথৰ ব্যৱহাৰ কৰে যে সেই পাথৰ মানে য'ৰ পৰা আনে সেই তাত যাম প্ৰথমতে পাথৰটো সেই কোৱাৰীৰ পৰা কাটি আনি ঢাম্পা দি আনি এটা কেচাৰত আনি ৰাখে কেচাৰত সেই পাথৰটো ভাঙি সৰু কৰি তাৰপিছত আমি আমাৰ ঘৰত নিব পাৰোঁ কিনি নিব পাৰোঁ ঘৰ বনাবলৈ এতিয়া বলক আমি গৈ আছোঁ আগলৈকে এতিয়া আমি আমনি পাৰ হ'লোঁ আমনি এইফালে যদি কেমেৰাত আনিছে দেখা পাব যে আমনি আৰ্মি কেম্পৰ গেটেদি এফালে গৈ আছোঁ সোণাজুৰি ফালে আৰ্মি কেম্পৰ গেটৰ কাষেদি এটা ৰাস্তা আছে সোণাজুৰি ফালে যোৱা আমনিৰ পৰা সোণাজুৰি ফালে যাব লাগে যোনটো আমি কোৱাৰীত গৈ আছোঁ এতিয়া এইটো ৰাস্তাৰে যাই থাকিম চিধা এইফালে চাব পাৰে আপোনালোকে ফাইনেলি আমি আহি পালোহি য'ত মানে কোৱাৰী বুলি কয় আৰু সেই কোৱাৰীত আছোঁ মই য'ৰ পৰা মানে পাথৰ নিয়ে ডাঙৰ ডাম্পাৰ দি পাথৰ নিয়ে এইবিলাক দেখিছে ডাম্পাৰ লগাই দিছে ফকলেণ্ড দি এতিয়া উঠাই দিব ডাম্পাৰত আৰু মই মোৰ ওপৰ ফালে চাক কেনেকুৱা পূৰা পাহাৰ চাহাৰ কাটি একেবাৰে পূৰা মানে এইবিলাক পাথৰ দিয়ে মানে এইবিলাক বৰ্ডাৰ নি তাৰপিছত পাথৰ বনাই কেচাৰত আৰু এইফালে মোৰ পিছফালে দেখিব পাইছে কিমান ওখ কিমান ওপৰত আছে চাক পাহাৰখন কিমান ওপৰত আৰু এইফালে চাক এইফালে দেখাই আছোঁ তলত পানী ওলাই গ'ল এইফালে আপোনালোকে দেখিব পাইছে তলত পানী ওলাই গৈছে আৰু এইফালে চাক পূৰা হেৰি হৈ আছে আৰু এইফালে চাক এতিয়া ফকলেণ্ডটো যোনটো ড্ৰাইভাৰ ষ্টাৰ্ট দিছে আৰু এই ডাম্পাৰখনত এতিয়া ভৰাই দিব এই পাথৰখিনি এতিয়া আপোনালোকক ভালকৈ ভিউটো দেখাই আছোঁ দূৰৰ পৰা কোৱাৰীৰ যেনেকুৱা দৃশ্য আৰু এইবিলাক চাগে পাথৰটো কিবা ফুটা কৰি কিবা মানে কিবা বম আছে এইবিলাক পাথৰ ভাঙা
সেইবিলাক দি চাগে হেৰি বম দি ফুটাই তাৰপিছত চাগে আপোনাৰ ডাঙৰ ডাঙৰ পাথৰখিনি ভাঙে তাৰপিছত ফকলেন দি ভৰাই দিয়ে ডাম্পাৰবিলাকত। তাৰপিছত এই ডাম্পাৰৰ পৰা ইয়াৰ পৰা যাব আপোনাৰ যিবিলাক কেঁচাৰ আছে কেঁচাৰত যাব। কেঁচাৰত এইবিলাক সৰু সৰুকৈ টুকুৰা টুকুৰাকৈ যিটো চাইজ আছে 1 ইঞ্চি 2 ইঞ্চি তেনেকুৱা যাৰ যিমান মানে বহুত টাইপ আছে না পাথৰত তেনেকুৱা মানে সৰু ডাঙৰ তেনেকৈ বনায় আৰু তাতে কোৱাৰীত নি পেলাই। এতিয়া আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ ইয়াৰ ভিউখন। গাইছ এইবোৰ দেখিছে কিমান ডাঙৰ ডাঙৰ পাথৰ এইবোৰ দেখা পাই আছে পাথৰবোৰ। এইবোৰ পাথৰ পিছত কেঁচাৰত নি পেলাই সৰু সৰু গিট্টি হয় যিটো আমি গিট্টি বুলি কওঁ আমাৰ ঘৰত গৰচীয়া পিছত গিট্টি বুলি কওঁ। সেই গিট্টিৰে আপোনাৰ ঘৰ চৰ বনায় আৰু এইবোৰ দিয়ে গিট্টি বনায় পাথৰ বনায়। পাথৰবিলাক এইবিলাক দেখা পাইছে কিমান ডাঙৰ ডাঙৰ পাথৰ। আৰু এইফালে চাই পূৰা পাহাৰখন ভাঙি আছে আৰু এইফালে আপোনাৰ পূৰা মানে যিমানলৈকে চাই আৰু পূৰা ওপৰলৈকে চাই মানে মই চবত তলত আছোঁ। মানে পাহাৰৰ মানে খান্দিছে ইয়াতে খান্দিয়াৰ পৰা যিখিনি পাথৰ লৈ গৈছে তাৰ তলত আছোঁ মই। আৰু পাহাৰখন বহুত ওখ আছিল। আপোনালোকে দেখিব পাইছে কিমান মস্ত মস্ত পাথৰ। এইবিলাক পাথৰ দেখা পাইছে কিমান ডাঙৰ ডাঙৰ পাথৰ। এইবোৰ পাথৰে আছে এইফালে আছে।